আজি যাত্ৰা আৰম্ভ কৰিলোঁ ডিব্ৰুগড় এয়াৰপৰ্টলৈ বুলি। এইফালে দাদাই চলাইছে গাড়ী, পাছফালে মাহীয়েক আৰু ভাগিনীয়েক টোপনি যোৱাত মাহীয়েকৰ কোলাতে লৈ লৈছে। আৰু এতিয়া আমি এখন দলং পালোহি। দলংখনৰ নামটো পিছে মই নাজানো। ডিব্ৰুগড় টাউন নোপোৱা আগত মৰাণৰ ফালে আহিলে মানে দলংখন পায়। নামটো কি আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া মোহনবাৰীলৈ যোৱা ৰাস্তাটোৱেদি আমি আহি আছোঁ আৰু পাই গ'লোহি ডিব্ৰুগড় এয়াৰপৰ্ট। এয়া দেখিছেনে ডিব্ৰুগড় এয়াৰপৰ্টৰ বাহিৰৰ ভাগ। আৰু এতিয়া আমি ৰৈ আছোঁ। আমি যিহেতু 1মান বজাতে আমি পাই গ'লোহি আৰু এতিয়া ইয়াতে লেণ্ডিং হ'ব 1:45। 45 মিনিট আগতে আমি পাই গ'লোহি। এইফালেদি আহিব আমাৰ আজি মোৰ মনৰ মানুহজন। আৰু এইফালে বহুত মানুহ অহা যোৱা কৰি আছে, কিন্তু এতিয়ালৈকে তেওঁলোকে পোৱাহি নাই। ৰৈতো ভাগৰেই লাগিছেগৈ আৰু। দেউতাকৰ কাৰণে ৰৈ থকা আমাৰ সোণজনী বহুত বেছি ভাগৰ লাগি গ'ল। কেতিয়া আহিব দেউতা, কেতিয়া আহিব দেউতা ক'বলৈ ধৰিলে। আৰু ইমান দেৰি যে ধৈৰ্য্যই ৰখি আছিল, তাইক কিন্তু মানিব লাগিব দেই। যেতিয়া ছোৱালীয়ে বহু দিনৰ মূৰত দেউতাকক লগ পায়, তেতিয়া মাকৰ কাম নাইকিয়া হৈ পৰে, মানে পাত্তাই নিদিয়ে। আৰু এতিয়া তেওঁক লৈ আমিও ঘৰমূৰা হ'লোঁ।